Hello student, আজি আমি আমাৰ ক্লাছ 10 এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ চতুৰ্থখন প্ৰশ্নাৱলীৰ দ্বিতীয়টো কুৱেশ্যন আজি আমি আলোচনা কৰিম। কুৱেশ্যনটোত কি দি আছে এবাৰ আমি পঢ়িছোঁ। কুৱেশ্যনটোত দি আছে দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত হাইড্ৰজেন পজিটিভ আয়নৰ গাঢ়তা কি প্ৰভাৱ থাকে। ইয়াত মানে হাইড্ৰজেন আয়নৰ গাঢ়তা মানে কি কৈছে ইয়াত চাবা যে প্ৰভাৱ মানে কি কৈছে হাইড্ৰজেনৰ পজিটিভ যদি ইনক্ৰিজ হয় বা হাইড্ৰজেন পজিটিভ আয়নৰ মান যদি ডিক্ৰিজ হয় সো সেই দ্ৰৱটোৰ ওপৰত একোয়াছ দ্ৰৱটোৰ ওপৰত কেনেদৰে প্ৰভাৱ পৰে সেইটো আমাক ক'ব লাগে। সো এই কুৱেশ্যনটো কৰাৰ কাৰণে আমি এটা কনচেপ্ট ব্যৱহাৰ কৰিম যিটো হৈছে pH স্কেলৰ কনচেপ্ট। এই pH স্কেলৰ কনচেপ্টটো কি যেনেদৰে আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ চেণ্টিমিটাৰ মিটাৰ জোখিবৰ কাৰণে 1 2 3 4 5 এটা স্কেল ব্যৱহাৰ কৰোঁ। ঠিক তেনেদৰে এটা স্কেল ব্যৱহাৰ কৰা হয় য'ত কি থাকে এনেদৰে কিছুমান বাকচ থাকে হয়নে আৰু এইবোৰত ৰং দিয়া থাকে যেনেকৈ ইয়াত ৰঙা আছে ইয়াত নীলা সেউজীয়া এনেদৰে ৰং দিয়া থাকিব আৰু তাৰ তলত কি থাকিব নম্বৰ দিয়া থাকিব এটা চাৰ্ট তাৰমানে এনেকৈ বুজিব এটা চাৰ্ট দিয়া থাকে 1 2 3 4 হয় ৰঙৰ তলত 1 এনেকৈ দিয়া থাকে কিছুমান বা ৰঙৰ তলত 2 নীলাৰ তলত 3 এনেকৈ দিয়া থাকিব ঠিক আছে। এতিয়া কি কৰা হ'ব ইয়াৰ জৰিয়তে আমি এচিডেটৰ দ্বাৰা মানে ক্ষাৰকীয় এচিডিক সেইটো আমি নিৰ্ণয় কৰিব পাৰি। ধৰা হ'ল ইয়াত কিছুমান ব্যৱহাৰ কৰা হয় সাৰ্বজনীন সূচক বা কাগজ কিছুমান ব্যৱহাৰ কৰা হয়। ধৰা এই কাগজটো আমি কি কৰিছোঁ এই দ্ৰৱটোত নমাই দিছোঁ। নমাই দিয়াৰ ফলত কি হ'ব এই দ্ৰৱটোৱে মানে দ্ৰৱটো যোৱাৰ পিছত এই দ্ৰৱটোত কাগজটো যোৱাৰ পিছত ইয়াৰ কিছুমান ৰঙৰ পৰিৱৰ্তন হ'ব। এই কাগজত যেতিয়া ৰঙৰ পৰিৱৰ্তন কৰা হ'ব এই ৰংটো এই চাৰ্টৰ লগত কোনটোৰ লগত মিলিছে হয় তো সেইদৰে কম্পেয়াৰ কৰা হয় আৰু দেখা যায় যদি ধৰা হ'ল ৰঙা আহিছে হয়নে ৰঙা আহিছে তো তাৰ ধৰা হ'ল নম্বৰটো 1 পালে। তোমালোকৰ কিতাপত ইমান ডিটেইলছ নাই তথাপি আমি কুৱেশ্যনটো কৰাৰ কাৰণে অলপ এইখিনি কনচেপ্ট বুজিব লাগে ঠিক আছে। তোমালোকৰ কিতাপত কি দি আছে যে এই অভাৰঅল কনচেপ্টৰ পৰা এইখিনি ভেলুখিনি দি আছে যে 7ৰ পৰা যদি ইফালে অহা যায় অম্লিক ধৰ্মটো ইনক্ৰিজ হয় আৰু যদি সোঁফালে যোৱা যায় তাৰ ক্ষাৰকীয় ধৰ্মটো ইনক্ৰিজ হয়। এতিয়া এনেকৈ হয় কিয় এইটো মনত ৰাখিবা 7ৰ পৰা বাওঁফালে নম্বৰটো তেতিয়াহে আহে যেতিয়া দ্ৰৱটোত কি হয় হাইড্ৰজেনৰ আয়নৰ গাঢ়তা কি হয় বেছি থাকে ইনক্ৰিজ হয় মানে যদি আমি 7ৰ পৰা বাওঁফালে নম্বৰটো দেখা পাইছোঁ তাৰমানে কি আছে দ্ৰৱটোত হাইড্ৰজেনৰ আয়ন বেছি আছে আৰু সেইকাৰণে অম্লিক হৈ যায় দ্ৰৱটো অম্লিক হৈ যায় আৰু যদি কি হয় হাইড্ৰজেনৰ সেই দ্ৰৱটোত হাইড্ৰজেনৰ আয়নৰ গাঢ়তাটো পজিটিভ আয়নৰ গাঢ়তাটো কি হয় ডিক্ৰিজ হয়নে তেতিয়া কি হ'ব সেই দ্ৰৱটো ক্ষাৰকীয়তা হৈ যাব ঠিক আছে। চ' এনেদৰে এইটোৱে কি কৰে স্কেলটোৰ জৰিয়তে আমি হাইড্ৰজেনৰ আয়নৰ গাঢ়তা নিৰ্ণয় কৰিব পাৰোঁ আৰু হাইড্ৰজেনৰ আয়নৰ গাঢ়তা নিৰ্ণয় কৰাৰ লগতে আমি গম পাওঁ যে সেই দ্ৰৱটো ক্ষাৰকীয় নে এচিডীয় ঠিক আছে। এতিয়া যদি কুৱেশ্যনটো এক্সামত আহে আমি লিখিম কেনেকৈ চাবা ইয়াত দি আছে নহয় যে দ্ৰৱ এটাৰ প্ৰকৃতি মানে অম্লিক আৰু ক্ষাৰকীয় দ্ৰৱৰ কথা কৈছে। চ' হাইড্ৰজেন আয়নৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে। হাইড্ৰজেন আয়নৰ গাঢ়তা বাঢ়িলে দ্ৰৱটো অধিক আম্লিক বা এচিডিক হৈ যায় যেনেকৈ আমি ইয়াত দেখিলোঁ হয়নে ইয়াত দেখিলোঁ যে ইয়াত হাইড্ৰজেন ইনক্ৰিজ হৈছে আয়নৰ গাঢ়তা ইনক্ৰিজ হৈছে আৰু অম্লিক দ্ৰৱটো বাঢ়ি গৈছে আৰু কি হয় হাইড্ৰজেন আয়নৰ গাঢ়তা কমিলে দ্ৰৱটো অধিক ক্ষাৰকীয় বা বেছিক কম অম্লিক হৈ যায়। চ' এইখিনি নিলিখিলেও হ'ব এইখিনি মনত ৰাখিবা যে অধিক ক্ষাৰকীয় হৈ যায় যেতিয়া কি কৰোঁ আমি হাইড্ৰজেন আয়নতা কমাই দিওঁ ইয়াত যেনেকৈ আমি দেখা পাইছোঁ হাইড্ৰজেন আয়নৰ গাঢ়তা কমিছে আৰু ক্ষাৰকীয়তাৰ ধৰ্মটো বাঢ়ি গৈছে। চ' এনেদৰে কি হয় হাইড্ৰজেনৰ আয়নৰ গাঢ়তাৰ ফলত কি হয় সেই দ্ৰৱটোত মানে এচিডিক আৰু ক্ষাৰকৰ প্ৰকৃতিৰ ওপৰত প্ৰভাৱ পেলায় ঠিক আছে এইখিনি হ'ব এনচাৰ তোমালোকে লিখি লোৱা।